আপোনাক প্ৰশ্ন এটা সুধিব খুজিছোঁ আপোনাৰ মতে এজন ভাল কণ্ঠশিল্পীৰ কি বৈশিষ্ট্য থকাটো আৱশ্যক এটা কথা কি এটাটো ভাল এটা কণ্ঠ লাগিবই সেইটোতো লাগিবই বহুতৰ অকণমান ইনবৰ্ণ থাকে জন্মগত থাকে আৰু কিছুমানে সেই সাধনা কৰি উলিয়ায় কণ্ঠ আৰু মই এতিয়া দেখোঁ যে মাৰ্জিত হ'ব লাগে আচলতে শিল্পী হ'লে বৰ উতনুৱা স্বভাৱৰ শিল্পী মই নিজেই ব্যক্তিগতভাৱে ভাল নাপাওঁ সেইটো কাৰণে আচলতে সুধিছিলোঁ আপোনাক আজিৰ জেনেৰেশ্যনত আজিৰ প্ৰজন্মত এই যিখিনি গুণৰ কথা ক'লে যেনেকুৱা থাকিব লাগে সেই তেনেকুৱা গুণৰ কাৰোবাক দেখিছেনে আছেনে আপোনাৰ দৃষ্টিত কোনোবা আছে থকা নহয় কিন্তু মেক্সিমামে মই দেখিছোঁ অলপ চঞ্চল মানে মই ভাবোঁ কি বয়সৰ কাৰণেও হ'ব পাৰে মই দুখ দিয়া নাই আজিকালি হয়তো ট্ৰেণ্ডটো এনেকুৱা হৈছে আৰু অলপমান আজিকালি ষ্টেজ শ্ব' কৰিলে মই দেখোঁ শ্ব'মেনশ্বিপটো বেছি বিচাৰে শ্ব'মেনশ্বিপটো লাগে কাৰণে নাজানো অডিয়েঞ্চো কিজানি বিচাৰে অলপ নাচি বাগি কিন্তু আজিকালি আচলতে মিডিয়াৰ ইনফ্লুৱেঞ্চটো বহুত মিডিয়াৰ ইনফ্লুৱেঞ্চো হৈছে সেইটো কাৰণে হয়তো চেঞ্জ হৈ গৈছে মোৰ আন এটা প্ৰশ্ন আপুনি বিদেশলৈও গৈছে অনুষ্ঠান পৰিৱেশনৰ বাবে তাত যেতিয়া আপুনি অসমীয়া গান গায় তেতিয়া তাত আৰু আমাৰ ইয়াত গোৱা এই দুইটাৰ মাজত ডিফাৰেঞ্চ কেনেকুৱা পাইছে আপুনি এপ্ৰিচিয়েশ্যনটো বৰ বেছি প্ৰশংসা খুব বেছি কৰে বাহিৰৰ মানুহখিনিয়ে আমাৰ ইয়াতো কৰে কিন্তু তাত যেন অলপ বেছি তাত বহুত দিনৰ মূৰত আচলতে শুনে অসমীয়া গানখিনি আৰু তেওঁলোকৰ হয়তো বেছি মনতো পৰি যায় ঘৰখনৰ কথা আমাৰ ইয়াত মানুহবিলাকে পায়ে থাকে যিহেতু গতিকে ধৰা আদৰটো আছে মৰম মই বহুত পাইছোঁ শ্ৰদ্ধা পাওঁ মৰম পাওঁ আৰু তাতো গ'লেও সেইখিনি যেন আৰু অকণমান বেছি তেনেকুৱা লাগে এথনিক ক্ৰাইচিছ এটা হৈ থাকে সেইটো চাগে এটা সদায় ইংলিছ গান শুনি থাকে গতিকে অলপতে আপুনি ক'ৰ পৰা আহিলে মই 2010ত গৈছিলোঁ আমেৰিকালৈ গৈছিলোঁ তাত গাই আহিছিলোঁ খুব ভাল লাগিলে আৰু মই সেই নন আছামিজে পতা হেৰিটো গৈছিলোঁ এটা মন্দিৰ এটাত পাতিছিলে তাতো মই গাইছিলোঁ গান হিন্দী বেংগলীও গাবলগীয়া হৈছিলে আৰু আছাম এছ'চিয়েশ্যনে পাতিছিলে তাত অমাহাত গাইছিলোঁ আৰু মোৰ আন এটা প্ৰশ্ন আছে আচলতে মই ফেচবুকত এটা আপডেট দিছিলোঁ যে মোৰ অনুষ্ঠানলৈ সংগীতা বাইদেউ আহি আছে গতিকে তাতো বহুতে প্ৰশ্ন কিছু পঠাইছিলে তাৰে মই এটা কুৱেশ্যন বাছি ৰাখিছিলোঁ আপোনাৰ বাবে মই সেইটো আপোনাক সুধিব খুজিছোঁ তেওঁৰ হৈ যিজনে সুধিছে তেওঁ হৈছে মানসজ্যোতি কলিতা গুৱাহাটীৰে উদীয়মান কবি আৰু প্ৰবন্ধকাৰ তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে নৱপ্ৰজন্মৰ দুই জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু অংগৰাগৰ ভিতৰত কাক সংগীত শিল্পী হিচাপে আগস্থান দিয়ে আৰু কিয় এই ক্ষেত্ৰত আপুনি যেন এজনকহে নিৰ্বাচন কৰে ডায়মিটাৰ বহুত কেইটা দিছে এইটো ক'বলৈ বৰ দিগদাৰী মই দুইজন শিল্পীকে বহুত ভাল পাওঁ বহুত টেলেণ্টেড হয় মই বিশেষ এজনক প্ৰাধান্যতা নিদিওঁ দুইজন দুইফালৰ পৰাই টেলেণ্টেড এজন অকণমান ফ'ক বেচিছ গান বেছি ভালকৈ কৰে যেন লাগে মোৰ মাতটো ফ'কৰ কাৰণে ভাল অংগৰাগ মহন্ত আৰু জুবিনে আৰু তেওঁৰ মডাৰ্ণ টাচ বেছি আছে ৰোমেণ্টিক গানবোৰ ভাল গায় বাইদেউ আমি এইখিনিতে এটা চমু বিৰতি ল'ব লাগিব কিন্তু বিৰতিলৈ যোৱাৰ আগতে আপোনাৰ পৰা যদি আৰু এটা গীত শুনো অকণমান টুকুৰা এটা হ'লেও খুবেই ভাল লাগিব মোৰ এটা গান নতুন গান নৱকান্ত বৰুৱাৰ গীতটি বৰ ধুনীয়া মই পাৰিলে এইটো পিকচাৰাইজেশ্যন কৰিবলৈও লাগি আছোঁ মোৰ দাদাই সুৰ দিছিলে সেই গীতটিকে গাওঁ নতুন হিচাপে ৰঙা
খৰিলে নে উৰি সেমেকা শিলতে গুৰুৰ ৰঙা জীয়া এটা বহি ৰঙা মমতাৰৰ দুটি পাহি খৰিলে নে উৰি সেমেকা শিলতে গুৰ ৰঙা জীয়া এটা বহি ৰঙা মদাৰৰ দুটি পাহি খৰিলে নে উৰি মাৰ যাব খোজা